খবৰ আশা কৰোঁ আজি দিনটো সকলোৰে ভাল হ'ব মোৰ ভালেই ৱেলকাম টু মাই ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো তেওঁ আকৌ ৰাস্তা মাজে আৰম্ভ কৰিছে এতিয়া গৈ আছোঁ বৰমাহঁতৰ ঘৰলৈ বৰষুণ দি আছে ন ৰাতিপুৱা সেইটো কাৰণে একদম মানে মেখেলাটো একেবাৰে দাঙি দাঙি গৈ আছোঁ চ' আপুনি ভিডিঅ'টো একেলগে চাব দেই কি হয় তাত দেখাম আৰু বেটা এটা হৈ আছে যে মা আৰু মই গৈ আছোঁ মাকো দেখাম বাৰু পিছফালৰ পৰা মায়ে আৰু মই গৈ আছোঁ বৰমাহঁতৰ ঘৰলৈ সেইটো চব মানে সি পালোঁ সি ফাইনেলি বৰমাহঁতৰ ঘৰত সেইটো চাই সেইটো সিহঁতৰ চকুতে ইমান ধুনীয়া কাকান এনে মোৰ ভিডিঅ' লোৱা পৰে কাকান বকলাৰ আহিবাহে চাইছোঁ যে বেটাই একদম মোবাইল চোৱাত বিজি হৈ আছে একদম মানে মোবাইল টিপি চাই একদম চাই আছে আৰু আকৌ সেই ভণ্টিয়ে আইতা কিবা কিবি কাম কৰি আছে আৰু নিজে নিজে ভাগি ন তাৰপিছত পাকঘৰলৈ এতিয়া পাকঘৰলৈ গৈ আছে খোৱা বস্তু বনাম বুলি সেই কোমলো বাই চাপি বৰষুণ দি আছে সেইটো কাৰণে পাকঘৰটো বেলেগত মানে সিহঁতৰ ঘৰ বনাব লাহে লাহে ইয়াত পাকঘৰটো তাত চাংঘৰ আকৌ পেলে মানে কিবা কিবি কাম কৰি আছে যোগাৰ কৰি আছে অকলে মাৰাম কুকুৰা মাংসৰ লগত আলু একদম ধুনীয়াকৈ ভাজিব লৈছোঁ একদম তেল কুকুৰা মাংস আৰু আলু মিলে নহয় ইমান খাই ভাল লাগে ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ আপোনালোকক দেখাম কেনেকুৱা হ'ল লাষ্টত দেখাম দেই চাই থাকিব আৰু ভিডিঅ'টো যে কি খাম চব দেখাম আৰু এইটো গাহৰি মাংস বইল কৰি ধুনীয়াকৈ শুকান কৰি থৈ দিছোঁ এইটো গাহৰি মাংস কলডিল বনাইছে দেই কি বনাইছোঁ দেখাম আৰু এইখিনি দালি লগাম আৰু দেখাবলগীয়া আছে দেখাম ধুনীয়াকৈ আলু আৰু গাহৰি কি কৈছিলে কুকুৰা মাংস ধুনীয়াকৈ বনাই একদম চাৰিটো চাইছোঁ লেগ পিচ খাবলৈ বহুত টেষ্টি আছিলে বেটাই কেনেকুৱা চিঞৰি আছে সেইটো বেটা আৰু মই মানে বগানে ক'লা ফুটি আছিলোঁ যে বেটা তাৰপিছত বগা বুলি একদম মানে কিবা কিবি দুজনে বকি আছিলে আৰু সেইটো আমাৰ বেটা সেইটো চাওঁ একদম বৰমা আৰু আমাৰ মায়ে একেলগে ভাত খাই আছে এইটো কুকুৰা ইহঁতে মানে গাহৰি মাংস নাখায় সেইটো কাৰণে কুকুৰা মাংস লগত দালিৰ লগত খাই আছে আৰু মই আৰু আমাৰ বৌজনী ছোৱালীজনীৰ লগত দুজনী খাই আছোঁ আমি দুজনী গাহৰি মাংস খাইছোঁ কুকুৰা মাংস এৰি দিছোঁ আৰু কেনেকুৱা বেটাই একদম ভিডিঅ' লৈ আছিলে আৰু আমি ভাত খোৱা টাইমত আৰু কি শাক সেইখিনি বেটাই দেখাই দিছে আৰু কি বনাইছিলোঁ কি এইকেইটা বেটাই দেখাই দি আছেগৈ দেই আমাৰ বেটাই যেন একদম মানে কি কৰি থাকি জানো বহুত বেছি উৎপাত কৰি থাকে সি একপণতে শান্তিকৈ নাথাকে বেটাই এইবিলাক চব কাম কৰি থাকে ভাত খাই মেলি বহি আছোঁ ভাল পাব বগা বগা দেখিছোঁ এতিয়া আমি এনে বহি আছোঁ ন আৰু
কৈ দিয়া আকৌ নমস্কাৰ নাজানে আছামিজ কথা ক'বলৈ অকল হিন্দীয়ে জানে এইজনী কেনেকুৱা লাগিছে আজিৰ দিনটো এনেকুৱা শেষ হ'ব আৰু ইয়াতে থাকি থাকি গধূলি টাইমত যামগৈ আকৌ কিবা এনেকুৱা হ'ব পাগলী লিখা হৈছে আৰু এইটো চ' আজি মানে এনেকুৱা দিনটো শেষ হ'ল আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে যদি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সকলোৱে মৰম কৰিব আজিলৈ আহিছোঁ আকৌ নেক্সট ভিডিঅ'ত সকলোকে লগ পাম বাই বাই